ঐ ঐ উঠ ইয়াৰ পৰা উঠ আপুনি আপুনি কোন মোক আৰু নামাৰিব মই আৰু বিষ সহ্য কৰিব নোৱাৰো তোমাৰ তোমাৰ এনে অৱস্থা কৰিলে কোনে মানুহে কেনেকৈ নাজানো 15 আগষ্টৰ দিনা মোক বহুত সন্মান দিয়া হয় আৰু 15 আগষ্টৰ সকলো অনুষ্ঠান শেষ হোৱাৰ পাছত মোক ৰাস্তাৰ কাষত নলা নৰ্দমাত জাবৰৰ দমত আদিত পেলাই দিয়ে তুমি কোন মই জাতীয় পতাকা ধেমালি নকৰিবা দেই অ খুৰা কি কৰিছে চা আকৌ এইটো জাতীয় পতাকা জাতীয় পতাকা নহয় কিবা নিচা সেৱন কৰি ভ্ৰম পকিছে সম্ভৱ মই আৰু এতিয়া জাতীয় পতাকা হৈ থকা নাই ইয়াৰ কাৰণ তোমালোকে হ'ব আপুনি জাতীয় পতাকা কিন্তু আগতে কিয় অহা নাছিল ভাল প্ৰশ্ন কাৰণ আগতে মই এনে কষ্ট কেৱল এদিনহে পাইছিলোঁ কিন্তু এইবাৰ ভাৰত চৰকাৰে সুলভ মূল্যৰ দোকানত চাউলৰ লগত মোকো দিছে কিন্তু মানুহে মোক গুৰুত্ব নিদি চাউলকে বেছি গুৰুত্ব দিয়ে মোক ফটাকানি ৰছী ৰুমালৰ দৰে ব্যৱহাৰ কৰে সেইবাবে মই এবাৰ বৰ কষ্ট পাইছোঁ মোৰ কথা কোনেও বিশ্বাস নকৰে আপুনি ইয়াৰ কথা বিশ্বাস কৰিছে কাৰণ 15 আগষ্টৰ পাছদিনা আমাৰ দেশৰ জাতীয় পতাকাখন জাতীয় পতাকা পাবলৈ ইমানজন বীৰে নিজৰ প্ৰাণ আহুতি দিলে আৰু সেইখন জাতীয় পতাকাখনে এতিয়া ৰাস্তাৰ কাষত নলা নৰ্দমাত আৰু জাবৰ দমত পৰি আছে কেতিয়াবা উজলি পাইছনে ছাৰ আপোনাক মই কেনেকৈ ধন্যবাদ কৰিম মোৰ কথা কোনেও বিশ্বাস নকৰে অকল আপুনিয়ে বিশ্বাস কৰিছে মই ধন্যবাদৰ কোনো প্ৰয়োজন নাই সকলোৱে নিজৰ ভুল বুজি পালানে আমি সকলোৱে মিলি কেৱল গণতন্ত্ৰ দিৱসতে নহয় গোটেই বছৰটোৱে আমাৰ দেশৰ জাতীয় পতাকাখনক সন্মান দিওঁ বন্দে মাতৰম